বছৰৰ আৰম্ভণিত বনভোজ দলেৰে ভৰিছে দীপৰ বিল। পৰিয়ালৰ সৈতে আনন্দ কৰিছে বহুজনে। একেই পৰিৱেশ চুনচালি চন্দ্ৰপুৰত। 2026ৰ আৰম্ভণিৰ প্ৰথমটো দেওবাৰত বনভোজ দলৰ আনন্দ ফূৰ্তিৰে মুখৰিত হ'ল মহানগৰীৰ সমীপৱৰ্তী বনভোজস্থলীসমূহ। পুৱাৰে পৰা দীপৰ বিললৈ আহিল শ শ বনভোজ দল। পৰিয়াল বন্ধু বান্ধৱেৰে আহি মেটমৰা বোজাৰে দীপৰ বিলৰ পাৰত এসাঁজ আনন্দ ফূৰ্তিৰে খালে এইসকল লোকে। পৰিয়াল বন্ধু বান্ধৱেৰে আহি মেটমৰা বোজাৰে দীপৰ বিলৰ পাৰত এনেদৰে এসাঁজ খালে এইসকল লোকে। কোনোজন আহিল মালিগাঁৱৰ পৰা, কোনোজন আহিল গড়চুকৰ পৰা, আন কোনোজন আহিল হেঙেৰাবাৰী বশিষ্ঠৰ পৰা। আমি ভেটাপাৰাৰ পৰা আহিছোঁ। ভেটাপাৰাৰ পৰা আহিছোঁ। সকলো ৰাইজকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই 2026ৰ প্ৰথম দেওবাৰ হয়। সকলোৱে আনন্দ উল্লাসেৰে ইয়াত দীপৰ বিলত আজি বহুত এনজয়মেণ্ট কৰি আছে। গতিকে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নহয়, আজি আমাৰ অফিচৰ কেইজনমান কলিগ আহিছে। আমি পৰিয়াল এইকেইদিন আমি পাৰ্টি কৰিয়ে আছোঁ। হয়, আজি সকলোৱে মানে বছৰৰ প্ৰথম সপ্তাহ হয়, চবে ফূৰ্তি কৰিছে বছৰটো আৰু চবৰে ভাল হওক, সেইটোৱে। গুৱাহাটীৰ সমীপৱৰ্তী হোৱাৰ কাৰণে দীপৰ বিল বহু কৰ্ম প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে উৎকৃষ্ট স্থান। বছৰৰ আৰম্ভণিতে সহকৰ্মীৰ সৈতে ৰঙিয়াল হ'ল বহুজন। বনভোজৰ বাবে মাছ মাংস কণীৰে উদৰ পূৰাই খালে বহুজনে। খাদ্যৰ তালিকাত হাঁহ, কোমোৰা, খাহী, বৰালি আদিকে ধৰি ভিন্ন সামগ্ৰীৰে ভৰি পৰিছে। গাহৰি মাংস বহুজনৰ খাদ্য তালিকাত। আমি গড়চুকৰ পৰা আহিছোঁ আৰু সকলোকে নৱবৰ্ষৰ শুভকামনা কৰিলোঁ। হেপী নিউ ইয়াৰ টু অল। আহিলোঁ পিকনিক খাবৰ কাৰণে নতুন বছৰত, ভাল লাগে। আমি অফিচৰ ছিনিয়ৰ বন্ধুবিলাকক লৈ আহিছোঁ, মানে ৰিটায়াৰ্ড হোৱা মানুহ আছে আৰু ডেকা ল'ৰাও আছে, এনেকুৱা সকলোৱে মিলি পেলাই আহিছোঁ। গড়চুকৰ পৰা আহিছোঁ যদি বিভিন্ন ঠাইৰ পৰা একগোট হৈ পেলাই আহিছোঁ। আৰু আমাৰ মেনু এনেকুৱা মেনু আনিছোঁ নহয়, একেবাৰে ডেলিচিয়াছ মেনু। মেনু কি আছে? একদম হাঁহৰ মাংস আছে আৰু এতিয়া হেৰি আছে, লোকেল মুৰ্গী আছে আৰু মাছ, চিতল মাছ আছে আৰু এটা ভকুৱা ফ্ৰাই আৰু গৰৈ মাছ আনিছোঁ। গৰৈ মাছটো মানে পুৰা হ'ব। সংগীতৰ তালে তালে নাচি বাগি বছৰৰ আৰম্ভণিতে চন্দ্ৰপুৰৰ বিভিন্ন বনভোজস্থলীত এসাঁজ খালে বহুজনে। মহানগৰীৰ সমীপৱৰ্তী বনভোজস্থলী চন্দ্ৰপুৰতো বছৰৰ আৰম্ভণিতে ভিৰ কৰিলে বহুজনে। ইয়াতে ভাল লাগিছে, খুবেই ভাল লাগিছে। মানে ইমান হেৰি নাই, হাল্লা হুলস্থুল নৰ্মেলভাৱে চলিছে। মানে পিকনিক পাৰ্টি যিটো হয় এনেকুৱাই লাগিছে। হয়, ফটো উঠাৰ কাৰণে প্লেচটো বৰ ধুনীয়া। ভাল লাগিছে, ভাল লাগিছে। আমি চবে একেলগতে আছোঁ। বছৰৰ আৰম্ভণিত এনেদৰে লগে ভাগে পৰিয়াল পৰিজন বন্ধু বান্ধৱৰ সৈতে আনন্দৰ সময় পাৰ কৰিলে মহানগৰবাসীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট ঋতু শইকীয়া, বিমল দাসৰ সহযোগত জয়ন্ত শৰ্মা আৰু শোভনা চৌধুৰীৰ ৰিপৰ্ট DY365।